ছোৱালী অলপ পৰিশ্ৰম কৰিবলৈ শিকি আছো। জানো কষ্ট হ'ব বুলি, পিছে আমিবোৰতো ছোৱালী হৈ আমাৰ জানো যন্ত্ৰণা আবেগ অনুভূতি আছিল? আমাৰ জন্মই হৈছে আনৰ পৰিতৃপ্তিৰ বাবে। এয়া বিধিৰ লিখন, আমি মাথো নিয়তিৰ অধীন। জন্মৰ পাছত পিতায়ে সুধিছিলে, বেটি তই কি হবি? মাতৃয়েও সুধিছিল বেবেৰিয়াং কথাবোৰ। উত্তৰ আছিল, মাথো সুখী হোৱা মই আৰু তোমালোকক সুখী কৰাৰ। নাছিল নহয় তেতিয়া একো জ্ঞান। কিন্তু আজিৰ পৰিৱেশ উশৃংখলতাৰে ভৰপূৰ। সুখৰ সংজ্ঞা বিচাৰি বিচাৰি ক'ৰবাত হেৰাই যোৱাৰ মানসিকতাই হেৰুৱালো আৰু যমৰ যাতনাত মনুষ্যক কেতিয়াবাই সিপুৰি পালেগৈ।